নমস্কাৰ। গুৱাহাটীত বহুত ঠাণ্ডা পৰিছে নহয়নে? সঁচাকৈ আজি এসপ্তাহমানৰ পৰা বহুত ঠাণ্ডা অনুভৱ কৰিছোঁ। আৰু সেই ঠাণ্ডাৰ মাজতেই আজি আমি গৈছিলোঁ অনুৰাধা চিনেমা হললৈ। তাত শ্ৰদ্ধাৰ দিলীপ বৰা আৰু ডক্টৰ ৰবীন শইকীয়াৰ প্ৰযোজনা আৰু পৰিচালনাত এখন নতুন সামাজিক বোলছবিৰ প্ৰিমিয়াৰ শ্ব'ত আমাক নিমন্ত্ৰণ কৰিছিলে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি আমি প্ৰিমিয়াৰ শ্ব'টোত মই আৰু আমাৰ মুনু আমি দুটাই গ'লোঁ। গৈ পেলাই চিনেমাখন উপভোগ কৰিলোঁ। প্ৰায় 1 ঘণ্টা 40 মিনিটৰ মানে শ্ব'টো আছিলে। সঁচাকৈয়ে চিনেমাখন খুব মানে ভাল হৈছে, সময় উপযোগী আৰু বাস্তৱধৰ্মী চিনেমাখনত আচলতে দেখুওৱা হৈছে ছাত্ৰৰ ৰাজনীতি। যেনেকৈ কলেজ বা ইউনিভাৰ্চিটিবিলাকত ছাত্ৰবিলাকৰ এটা গোট হৈ পেলাই যেনেকৈ মানে তেওঁলোকৰ মাজতে ৰাজনীতি কৰে, হোষ্টেলৰ মাৰপিট কিছুমান চলে, সেইখিনি বস্তু চিনেমাখনত দেখুওৱা গৈছে। তাৰ মাজতে একদম গাঁৱৰ এটা সুন্দৰ পটভূমিত মানে গাঁৱৰ এটা পৰিৱেশ দেখুৱাইছে, লগত জেং বিহু অকণমানো দেখুৱাইছে। আৰু সেই জেং বিহু পৰিচালনা কৰিছে আমাৰ শ্ৰদ্ধাৰ সুকণ্ঠী গায়িকা মনোজ্যোৎস্না মহন্ত। আৰু তেখেতক ওচৰৰ পৰা লগ পাই কথা বতৰাও পাতিলোঁ। আৰু সেই চিনেমাখনত আচলতে চৰ অঞ্চলৰ যিখিনি সংখ্যালঘু মানুহ, তেখেতসকলৰ জীৱন বৃত্তান্ত, তেখেতসকলে কেনেকৈ মানে বানপানীৰ মাজত নিজৰ জীৱন নিৰ্বাহ কৰে, সেইখিনিও অকণমান দেখুওৱা গৈছে। আৰু এটা ভাল লাগিলে, যেতিয়া ঘৰৰ পৰা দূৰত থাকি এগৰাকী ছোৱালীয়ে নিজৰ পঢ়া বিশেষকৈ ৰিচাৰ্চ কৰিবলৈ গৈ গাইডৰ লগত কিমান কষ্টৰে ক্ষেত্ৰভিত্তিত তেখেতসকলে ৰিচাৰ্চ পেপাৰ এখন প্ৰিপেয়াৰ কৰে, সেই পৰিৱেশটো, সেই যিখিনি দেখুৱাইছে সঁচাকৈয়ে খুব ভাল লাগিলে। আমি আচলতে বুজিয়েই নাপাওঁ যে তেনেকৈ ৰিচাৰ্চ কৰিবলৈ যোৱা ব্যক্তিসকলে কিমান কষ্ট কৰি পেলাই এটা ডিগ্ৰী মানে লয়, সেই কথাটো তাত দেখুৱাইছে, সেইটো ভাল লাগিছে। তাৰ উপৰিও ভাল লাগিলে পুলিচগিৰি, যিহেতু আমাৰ দেশত পুলিচৰ মানে সেই মানে হেৰিটো আছে, পুলিচে মানে নিজৰ যিটো মানে শক্তি, ভাল শক্তি বেয়া শক্তি দুয়োটা যিহেতু দেখুৱাব পাৰে, সেইটো আছে। আৰু কলেজৰ ষ্টুডেণ্ট আৰু কলেজৰ শিক্ষাগুৰু, তেওঁলোকেও যিখিনি ৰাজনীতি কৰে সেইখিনিৰো অলপ এটা আভাস দেখুৱাইছে চিনেমাখনত। আৰু দেখুৱাইছে সেই ছাত্ৰৰ গুণ্ডাগিৰিখিনিও তাত দেখুওৱা হৈছে। আৰু একেবাৰে মই চিনেমাখন চাই যদি মই ক'বলৈ যাওঁ যে একেবাৰে শেষত এইটোৱে দেখুৱাইছে যে ৰাজনীতিবিদসকলে আমাৰ সৰ্বসাধাৰণ মানুহক বা জনসাধাৰণক কেনেকৈ বিপথে পৰিচালনা কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক জীৱন আগুৱাই নিবলৈ বিচাৰে, সেই কথাখিনি দেখুওৱা হৈছে। আচলতে একদম মানে সময় উপযোগী সামাজিক ধৰ্মী এখন চিনেমা। আপোনালোক আহক, চাওক। আৰু চিনেমাৰ মানে ফটোগ্ৰাফী খুব সুন্দৰ হৈছে, শব্দ খুব সুন্দৰ হৈছে, ইমান স্পষ্ট। তপন দাসে ইমান সুন্দৰ অভিনয় কৰিছে, দেৱজিৎ মজুমদাৰে ইমান সুন্দৰ অভিনয় কৰিছে। আৰু বাকী সকলোখিনিয়ে মানে খুব সুন্দৰ অভিনয় কৰিছে। আৰু বহুত অতিৰঞ্জিত একো দেখুওৱা নাই। গতিকে চিনেমাখন চাই সকলোৱেই চিনেমা হলত 1 ঘণ্টা 40 মিনিট একেবাৰে নিস্তব্ধ হৈ চিনেমাখন উপভোগ কৰিছে। সঁচাকৈয়ে ভাল লাগিছে। আৰু অকণমান ব্যতিক্ৰমী চিনেমাখন। আপোনালোক সকলো আহক, হলত চিনেমাখন উপভোগ কৰক, ভাল পাব নিশ্চয়, আমি যেনেকৈ ভাল পাইছোঁ। গতিকে মই
আজি চাই আহি সঁচাকৈয়ে প্ৰিমিয়াৰ শ্ব'ত মই আগতে তেনেকৈ মই যোৱা নাছিলোঁ, এইবাৰ প্ৰথম মই গ'লোঁ আৰু বহুতখিনি শিল্পী কলা কুশলীক লগ পালোঁ। তাৰ দুখনমান ফটো বাৰু মই দিম, বৰ বেছি নিদিওঁ, কিন্তু সকলোৰে লগত চিনা পৰিচয় হ'লোঁ, ভাল লাগিলে। সেইকাৰণে মই আহি লৰালৰিকৈ ভিডিঅ'টো বনালোঁ আৰু আপোনালোকক জনালোঁ যে হলত চিনেমাখন দিব, আপোনালোকেও উপভোগ কৰক সুন্দৰকৈ এই ঠাণ্ডা বতৰত, ভাল লাগিব। ধন্যবাদ।